সকল মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে NS ব্লগ। মই আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। মই আপোনালোকক আজি দেখুৱাম এঘৰ মানুহ মানে মোৰ ছাৰ বাইদেৱে নিজৰ পৰিৱেশটো খুব সুন্দৰকৈ তেওঁলোকে সজাই ৰাখিছে। তাৰে কিছুমান মই আপোনালোকক দেখুৱাম। খুব ধুনীয়া ধুনীয়া চৰাই ৰাখিছে ইয়াত। তাকে আপোনালোকক মই খুব সুন্দৰকৈ এফালৰ পৰা দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আগলৈ চাই থাকক। আমাৰ ছাৰ বাইদেউহঁতে খুব সুন্দৰকৈ বস্তুখিনি ৰাখিছে ইয়াত। এই চাওক বহুত কালেকশ্যন আছে ইয়াত। গছৰ ফলৰ বহুতো কালেকশ্যন আছিলে। ছাৰহঁতৰ ইয়াতে আগতে খুব ডাঙৰ এজোপা মধুৰি আছিলে। মধুৰিজোপা এতিয়া কাটি দিলে। মই আগতে দেখিছিলোঁ মধুৰিজোপা। বোলো ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। অনুমতি দিলে ছাৰে বাইদেউ বনাবৰ কাৰণে। তাকে মই আপোনালোকক দেখুৱাম। আপোনালোকে চাওক খুব সুন্দৰকৈ বস্তুবোৰ সজাই পৰাই ৰাখিছে আমাৰ ছাৰ বাইদেউ, মৰম লগা বাইদেউহঁতে। ভাইটি এটাও আছে মোৰ লগতে। তাকে আপোনালোকক দেখুৱাম। খুব সুন্দৰকৈ ৰাখিছে পৰিৱেশটো চাওক। বহুত অকণমান জেগাতে বহুত ধুনীয়াকৈ ৰাখিছে মানে বস্তুটো। আপোনালোকে চাবলগীয়া বস্তু বুলি ভাবি ভিডিঅ' এটা বনাই আপোনালোকক দেখিলোঁ। এতিয়া মই আপোনালোকক দেখুৱাম। এইটো চাওক, এইটো মইনা শালিকা বুলি কয় বা চুতীয়া শালিকা বুলি কয়। এইটো মইনা শালিকা নহ'লে চুতীয়া শালিকা বুলি কয়। আমাৰ অনা 3 মাহমান হ'ল। কৈ দিয়ে কেতিয়া আনিছিলা? এইটো 3 মাহমান হ'ল আমাৰ অনা 3 মাহমান হ'ল ন? কি খায় ই আমাৰ মইনা ফুড বুলি আছে, আমি অনলাইনত আনো। হয়, সেইটোকে গুৰি কৰি মেলি ইয়াক খুৱাওঁ। ইয়াৰ মানে বয়সটো কিমান হৈছে? বয়স এতিয়া ঠিক কৰোঁ, কাৰণ জন্ম হোৱাৰ পাছতে আনিছিলোঁ। আমাৰ 3 মাহমান 4 মাহমান এনেকৈ হৈছে আৰু ন? মই আপোনালোকক অলপ বেলেগ ধৰণৰ চৰাই দেখাব গৈ আছোঁ। এয়া মই আপোনালোকক দেখাইছোঁ। ভাইটিটোৱে চব কৈ দিব। খুব ধুনীয়া ধুনীয়া চৰাই। এইটো কি চৰাই বুলি কয়? এইটো ফ্ৰিঞ্চ বুলি কয় আপোনাৰ। ফ্ৰিঞ্চ বুলি কয় ন? এইটো আমি ডিব্ৰুগড়ৰ পৰা, মানে অষ্ট্ৰেলিয়াৰ পৰা হয় এইবোৰ চব চৰাই। আমি ডিব্ৰুগড়ৰ পৰা আনিছোঁ। অভিজিত পল বুলি দোকানখন আছে, মানে বাৰ্ড শ্বপ, তাৰ পৰা আনিছিলোঁ। বহুত ধুনীয়া চৰাই এইকেইটা। চাইজত ইমান কণীয়ে থাকে সিহঁতি। আৰু সিহঁতি খাই দানা আমি আনিছিলোঁ অনলাইনৰ পৰা। এইবোৰ দানা সিহঁতি খায়। বহুত উৎপতীয়া কৰি থাকে সেইবোৰ। ঝুলনা আমি আনি দিছোঁ, তাতে উঠি খেলি থাকে দিনটো। ৰাতি হোৱাৰ লগে লগে এইবোৰ খোৱা পাই দিওঁ। এইটো অনলাইন মগাইছিলে নে ইয়াতে ক'ৰবাত কিনিছিলে? ছাৰ কি ডিব্ৰুগড়ত আছে নেকি? এইটো কি? এইটো দুটা দিলোঁ হা। মিচিং এটা 1000 দিলোঁ, তাক দুটা মোক পোৱালি দিলে। এইটো মইনা শালিকা। শালিকা মানে প্ৰজাতি দুটা নেকি? এইটো বেলেগ নেকি? এইটো চুতীয়া শালিকা। এই আমাৰ যিটো যে আছে যে, এইটো মাক লয় আকৌ। খুব সুন্দৰকৈ ভাইটিটোৱে কথাখিনি ক'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে ইয়াৰ কাৰণে অন্ততঃ ই বহুত কষ্ট কৰিছে চৰাইকেইটাৰ কাৰণে। ই ৰাতিপুৱাৰ পৰা গধূলিলৈ মাত্ৰ অকল চৰাইকেইটাৰ লগতে লাগি থাকে বুলি ক'লেও বেয়া নহ'ব। গতিকে তাৰ কাৰণে অন্ততঃ এটা লাইক দিব বুলি আশা ৰাখিছোঁ। চাওক, এয়া খুব সুন্দৰকৈ চৰাইবোৰ আছে ইয়াত। এয়া হয় আমাৰ লভ বাৰ্ড বুলি কয়। এইটো লভ বাৰ্ড। এইটো আমাৰ অষ্ট্ৰেলিয়ান প্ৰজাতি হয়। আৰু একে ডিব্ৰুগড়ৰ পৰা আনিছোঁ আমি। ইহঁতকো আমি অনলাইনৰ পৰা অনা খানাই দিওঁ আমি। দানাটো এইটো খানাটো অনলাইনত অৰ্ডাৰ কৰিবলগীয়া হয়। আমাৰ ইয়াত নাপায় যিহেতু। নাপায়। আৰু ইহঁতৰ 4যোৰা পেয়াৰ আছে। 4যোৰ আছে ন? বহুত ধুনীয়া সুন্দৰকৈ থাকে দিনটো খেলি। আৰু ইহঁতি এটা কথা বহুত সুন্দৰ লাগে ইহঁতৰ, যে ইহঁতি যদি কাজিয়া লাগে, কাজিয়া লগা ষ্টাইলটো বহুত ধুনীয়া ইহঁতৰ। মানে থুটে লাগে সিহঁতৰ। থুটে লাগে ন? এনেকৈ। আৰু গা এটা ওপৰত এটা গা উঠি থাকে। এনেকুৱা দিনা
আৰু এইটো কি বাৰ্ড বুলি কয়? এইটো আমাৰ বাটজি বুলি কয়। বাটজি। বাটজি বুলি কয়। সেয়া চাওক এটা টেকেলিৰ ভিতৰত সোমাই আছে। সেইটো মূৰটো ওলাই আছে মানে। এইটো সিহঁতৰ খানাবোৰ একেই অনলাইনৰ পৰা, আৰু ইহঁতি মানে খুব উৎপতীয়া, আপুনি দেখি পাইছে ইয়াত। হয় আমি ইয়াত টেকেল দিছোঁ সিহঁতৰ ব্ৰিডিং কাৰণে টেকেল দি দিছোঁ, আৰু খুব সুন্দৰকৈ থাকে। এইখিনিয়ে আমাৰ আৰু এইটো খাদ্যটো আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিব লাগিব। ইয়াৰ খাদ্যটো ইয়াত নাপায় যিহেতু। ভাইটিটোৱে বহুত কষ্টকৈ মানে তেওঁলোকৰ বাপেক মাক কৈ বহুত কষ্টকৈ মানে বহুত ৰিকুৱেষ্ট কৰি পাপাকৰ হতুৱাই ডিব্ৰুগড়ৰ পৰা অনাইছে। হয়নে? হয়। আৰু ইহঁত সেই আছে কাজিয়া লগা আছে। কাজিয়া লাগিছে চাওক, আপোনালোকৰ চাওক। কাজিয়া লগে মৰম লগা এনেকুৱা ষ্টাইলবোৰ সিহঁতৰ এনেকুৱা থাকে। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।